হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাইনাছ ৱানলৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে। মোৰ ভালেই। মই আজি আপোনালোকক দেখুৱাম অতি সহজে চাদৰত কেনেকৈ দহি খোৱাব পাৰি। আৰু আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ। আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আহক এতিয়া আমি দহি কেনেকৈ খুৱাই চাই লওঁ। এয়া চাদৰৰ দুইটা চাইডতে মোৰ সূতাটো লগোৱা গ'ল, যিহেতু মই দহিটো খোৱাৰ আগতে সূতাটো খুৱাই লওঁ। তেতিয়া মই অলপ মোৰ সহজ হয়। সেই হিচাপত মই দুইটা চাইডতে এতিয়া সূতাটো খুৱাই ল'লোঁ। আৰু এতিয়া মই ইয়াতে দহি খোৱা সূতাটো লগাম আৰু দহি গাঁঠিম। আপোনালোকে চাই থাকক, মই দেখুৱাইছোঁ। ইয়াতে মই যিহেতু কাপোৰটো মিক্স পাটৰ হয়, সেইকাৰণে মই ইয়াতে মনালিছা সূতা লগোৱাম। কাষ্টমাৰক কৈছে মনালিছা সূতা দিবৰ কাৰণে। সেয়ে মই এইটো মনালিছা সূতাখিনি উলিয়াই লৈছোঁ। মানে এইখিনি কৰি লৈছোঁ আৰু এইখিনিৰে খুৱাম কাৰণে এইখিনি ঠিক কৰি ল'লোঁ। আৰু এতিয়া আপোনালোকে চাই থাকিব, মই গাঁঠিম আৰু। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো হেৰি কৰি ল'ব পাৰে। মই দেখুৱাইছোঁ চাই থাকক। এতিয়া এইখিনি ময়ো সমান কৰি লৈছোঁ, আপোনালোকেও সমান কৰি ল'ব আৰু হয়তো নল'বও পাৰে, আপোনালোকৰ নিজৰ কথা। মই যিহেতু সমান কৰি লৈছোঁ, এতিয়া মই এইখিনি মোৰ সুবিধা মতে সমান কৰি ল'লোঁ। এতিয়া আপোনালোকে নল'বও পাৰে, এতিয়া মই এইখিনি ধুনীয়াকৈ লৈ এতিয়া মই এইখিনি ইয়াতে খুৱাই দিম। চাই থাকক। মই যিহেতু এনেদৰেই খুৱাওঁ, মই এনেদৰেই খুৱালোঁ। দুটা কাটি দি দিলোঁ আৰু ইয়াতে মই দুটা হৈয়ে গ'ল আৰু এনেদৰে লগাব পাৰে। যদি আপোনালোকে ভাবে যে এনেদৰে নলগাওঁ, তেতিয়াহ'লে কাটিও লগাব পাৰি। আৰু এতিয়া আপোনালোকে ভাবে এইটো হৈ গ'ল, আৰু যদি আপোনালোকে ভাবে যে এনেকৈ নলগাওঁ, আমি কাটি লগাম, তেতিয়াহ'লে এনেকৈ ল'ব। আপোনালোকৰ জোখ অনুযায়ী ৰাখিব। বাৰু আপোনালোকৰ জোখ অনুযায়ী কাটিব। আৰু যদি আপোনালোকে কাটি লগাব বিচাৰে, তেতিয়াহ'লে কাটি লগাব পাৰে। যিহেতু এনেকৈ লগাওঁ, মই যেনেকৈ ল'লোঁ আৰু মই যেনেকৈ কাটিটো মাৰিলোঁ, আপোনালোকে তেনেকৈ কাটিটো মাৰি দিব। তাৰপিছত আৰু হৈয়ে গ'ল। হ'ব। বেছি সময় নালাগে। হ'লে আপোনালোকৰ ঘৰতে ধুনীয়াকৈ নিজৰ কাপোৰত খুৱাই ল'ব পাৰিব। আৰু এনেকৈ সমান কৰি কাটি হৈ গ'ল। মই চাদৰত দহি খুৱাইছোঁ। মই খুৱাই ল'ম, আপোনালোককো দেখুৱাম। আপোনালোকেও চাই থাকিব কেনেকুৱা হয়, নিশ্চয় যাব। ফাইনেলি এতিয়া এটা ছাইড হৈ গ'ল আৰু এটা ছাইড বাকী আছে বাৰু। এইটো ছাইড হৈ গ'ল। এই কাগজখন এইকাৰণে লৈছোঁ, পূৰা পৰি যায়। সেইকাৰণে কাগজখনত লৈছোঁ, যাতে কাগজখনতে থাকি যায় ধুনীয়াকৈ। আৰু এটা ছাইড লগা হৈ গ'ল। ইমান দিয়া নাই বাৰু। এইটো ইয়াৰে দুডাল ছিঙি গৈছে, সেইকাৰণে বাৰু ইয়াতে কথা হোৱা নাই। লগাই দিম এতিয়া। বেক চাইডটো আছে আৰু এইটো চাইডত আছে। এতিয়া মই এইটো চাইডত লগাম ধুনীয়াকৈ। তাৰপিছত হ'লে আপোনালোকক দেখুৱাম, কমেণ্ট কৰিব কেনেকুৱা হৈছে। ফাইনেলি কমপ্লিট হৈ গ'ল মোৰ গোটেই চাদৰখন। এতিয়া মই আৰু সেয়া চাই লওকচোন, ইমান ধুনীয়া লাগিছে কমপ্লিট হোৱাৰ পিছত। ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া গোটেইখিনি কমপ্লিট হৈ গ'ল। এতিয়া আৰু আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে যিটো মই আজি ফাৰ্ষ্ট এইটো মোৰ ভিডিঅ', আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। সকলোৱে ছাপোৰ্ট কৰিব।